নমস্কাৰ বন্ধু বান্ধৱীসকল আজি অংগনবাদী কৰ্মী বাইদেউসকলে মদন কামদেৱত যায় কি কৰিলে চাই থাককচোন এয়া ককাটোৱে কি ধুনীয়াকৈ নৃত্য নাচি আছে চাওকচোন ইয়াত খাদ্যৰ বাবে কিবা বনাই আছে এয়া বাইদেউহঁতে নৃত্য নাচি আছে এয়া শিলেৰে বনোৱা বিভিন্ন ধৰণৰ মূৰ্তি এয়া চিন্তা বাইদেউ গীতিমা বাইদেউ পূজাত বহু বস্তু আছে এয়া ৰান্ধনী ককা এয়া বাইদেউহঁত বহি আছে এখন গাড়ী ইয়াত উঠি আহিছে এয়া মদন কামদেৱৰ খুবেই সুন্দৰ সুন্দৰ দৃশ্য দেখি বহুত ভাল লাগিছে এয়া শিল আছে ইয়াত এয়া বাইদেউহঁতে ঘৰত নিজৰ ল'ৰা ছোৱালী এৰি ইয়াত খুবেই সুন্দৰকৈ নাচি আছে আৰু এইবাৰো মনত পৰা নাই নিজৰ ঘৰলৈ আমি কেতিয়াবা পিকনিক খাবলৈ গ'লে পিকনিকৰ ঠাইখিনি লেতেৰা কৰি থৈ আহোঁ এনেকুৱা কৰিব নালাগে আমি পিকনিক খোৱা ঠাইখিনি আমি সকলোৱে পৰিষ্কাৰ কৰি ৰাখিব লাগে এইটো আমাৰ সকলোৰে কৰ্তব্য বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আগলৈ এনেদৰে চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব ধন্যবাদ